রাজ্য সরকার নয় প্রমোদ বড়, রাজ্য সরকার নয় প্রমোদ বড়, রাজ্য সরকার নয় প্রমোদ বড়, রাজ্য সরকার নয় প্রমোদ বড়। ৰাজ্য চৰকাৰটো আপোনাক পইচা চুক্তিকাৰীসকলক পইচা দিছে। আলোচনা কৰিব অহা নাই ভাই, ইয়াত আমাৰ বড়ো কছাৰীসকলৰ এটা ইউনিফিকেশ্যন এটা মিটিং আছে। বাহিৰতো NDFB আছে, এফচু আছে। সেই 1500 কোটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে যিটো পেকেজ দিছে, আৰু আমি সেইটোৱে বিচাৰোঁ। BTC বাহিৰত বড়োসকলে বহুত ডিষ্ট্ৰিক্ট বহুত জিলাত আছে, আৰু আমি কৈছোঁ যে চুক্তিকাৰী হিচাপে এফচু BTC বাহিৰতো আছে, এফচু BTC বাহিৰতো আছে, NDFB BTC বাহিৰতো আছে। তো আপোনালোকে চুক্তি একেলগে কৰিছে। তো বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল সেইদিনা চুক্তিত জন্ম হৈছে, সেইটো ভাল কথা। BTC বাহিৰত থকাসকলক এটা কাউন্সিল বনাই দিছে। এই চুক্তিকাৰীটো এফচু NDFB মেইন। তো মই কোৱা কথাটো হ'ল, যেহেতু BTC বাহিৰতো NDFB আছে, এফচু আছে, সেই 1500 কোটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে যিটো পেকেজ দিছে, এইটো কিয় BTC বাহিৰত দিয়া নাই? কথা সেইটোৱে মই কৈছোঁ আজি অপেনলি। সেইটো যেহেতু এফচু BTC বাহিৰতো আছে, NDFB BTC বাহিৰতো আছে, ইহঁতেও পাব লাগিছিল, বা আমাৰ চুক্তিকাৰী মিনিষ্টাৰহঁতে ইহঁতেও পাব লাগিছিল, কিয় দিয়া নাই? ৰাজ্য চৰকাৰ নহয় প্ৰমোদ বড়, ৰাজ্য চৰকাৰটো আপোনাক পইচা চুক্তিকাৰীসকলক পইচা দিছে মানে চুক্তিমতে যি দিব লাগে দিছে। আপোনালোকে ক'ত বনাব? ডিচিশ্যন আপোনাৰ। আপুনি জোনাইত বনায় না কোকৰাঝাৰত বনায়, এইটো আমাৰ ডিচিশ্যন। সেইটো ডিচিশ্যন অকল BTCত কৰিলে নহ'ব ন, গোটেই BTCত লৈছে, এইফালে একটাও নাই। এই কথাটোৱে মই জনাই দিছোঁ। কিয় নকওঁ মই? নিৰ্বাচনৰ কথা আলোচনা কৰিব অহা নাই ভাই, ইয়াত আমাৰ বড়ো কছাৰীসকলৰ এটা ইউনিফিকেশ্যন এটা মিটিং আছে, বাছ হৈছে।